2021 আমি সহজতে ক'ব পাৰিম যে আজিৰ পৰা 2 বছৰ আগত 2019 আছিল আৰু কৰোনা আহিছিল। ঠিক আছে, আৰু অলপ পিছলৈ যাওঁ। এতিয়া যদি মই কওঁ আজিৰ পৰা 20 বছৰ আগত কি চন আছিল আৰু কি হৈছিল, আজিৰ পৰা 20 বছৰ আগত 2001 আছিল আৰু মোৰ জন্ম হৈছিল। ঠিক আছে বাৰু, এইটো বহুত ওচৰত, আৰু অলপ বেছি পিছলৈ যাওঁ। এতিয়া যদি কওঁ আজিৰ পৰা 74 ইয়াৰ্ছ আগত কি হৈছিল, তেতিয়া নিশ্চয় আমি জানো ভাৰত স্বাধীন হৈছিল আৰু তেতিয়া চন আছিলে 1947 চন। কিন্তু ইয়াতকৈ আৰু বহুত বেছি পিছলৈ যাওঁ। যদি মই আপোনাক কওঁ যে আজিৰ পৰা 2021 বছৰ আগত কি চন আছিল আৰু বা 3000 বছৰ আগত কি চন আছিল, তেতিয়া ভাবিব লাগিব যে আজিৰ পৰা 2021 বছৰ আগত 0 চন হ'ব লাগিব আৰু 3000 বছৰ আগততো মাইনাছ কিবা চন হ'ব লাগিব, -900 চন, -900 কিবা এটা চন হ'ব লাগিব। গতিকে এইটো আমি কেলকুলেট কৰিম কেনেকৈ? চাওক, পিৰামিড কেতিয়া বনাইছিল জানেনে? আজিৰ পৰা প্ৰায় 5000 বছৰ আগত পিৰামিড বনাইছিলে। এতিয়া আমি যদি পিৰামিড কেতিয়া বনাইছিল লিখিবলৈ যাওঁ, আমি কি চন লিখিম? এতিয়া হৈছে 2021, আজিৰ পৰা 5000 বছৰৰ আগত আমি লিখিবলৈ গ'লে এইটোতো মাইনাছ চনলৈ গুচি যাব। গতিকে ইতিহাসৰ কিছুমান ইভেণ্টছ আমি কেটেগৰাইজ কৰিবৰ কাৰণে আমাৰ তেতিয়া এটা সৃষ্টি হৈছিল এটা ৰেফাৰেঞ্চ পইণ্টৰ। সেই ৰেফাৰেঞ্চ পইণ্টটো আছিলে যীশুখ্ৰীষ্টৰ জন্ম। আৰু যীশুখ্ৰীষ্টৰ জন্মৰ আগত যিমানবোৰ ঘটনা হৈছিল তাক নামাকৰণ কৰা হৈছিল BCৰে, অৰ্থাৎ বিফৰ খ্ৰীষ্ট। আৰু যীশুখ্ৰীষ্টৰ জন্মৰ পাছত যিমানবোৰ ঘটনা হৈছে বা এতিয়ালৈকে যিবোৰ হৈ আছে সেইবোৰ হৈছে AD, অৰ্থাৎ এন্নো ডমিনি। AD 1ত জন্ম হৈছিল যীশুখ্ৰীষ্টৰ, আৰু তাৰ পিছত যিবোৰ ঘটনা হৈছিল তাক AD 1, 2, 3, 4, 5 etc. এনেকৈ নামাকৰণ কৰা হয়। এতিয়া 1947ত আমাৰ ভাৰত স্বাধীন হৈছিল। তাৰ মানে কি? যীশুখ্ৰীষ্টৰ জন্মৰ পিছত, যীশুখ্ৰীষ্টৰ জন্মৰ 1947 বছৰ পিছত কি হৈছিল? ভাৰত স্বাধীন হৈছিল। তাক আমি লিখিব লাগিব 1947 AD। আৰু এতিয়া বৰ্তমান যদি আমি লিখোঁ, আমি কি লিখিব লাগিব? 2021, অৰ্থাৎ 2021 AD। যীশুখ্ৰীষ্টৰ জন্মৰ 2021 বছৰ পিছত আমি আছোঁ। AD বা CE কমন এৰা, ছেইম হয়, দুইটা একে অৰ্থ বুজায়। CE বা AD আমি লিখিব পাৰোঁ। আকৌ যদি আমি পাওঁ BC 5, সেইটো আমি কি বুলি বুজিব লাগিব? যে ৰেফাৰেঞ্চ পইণ্টৰ পৰা 5 বছৰ আগত, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ 5 বছৰ আগত হ'ব BC 5, বুজিলে? BC বিফৰ খ্ৰীষ্ট বা BCE বিফৰ কমন এৰা, দুইটাই একে অৰ্থ বুজায়। 0 ইয়াৰ বুলিবলৈ নাই। BC 1 তাৰ পাছতে আহি যায় AD 1, অৰ্থাৎ AD 1ৰ আগত BC 1। আজিৰ পৰা 3021 বছৰ আগত, সেইটো যদি আপুনি লিখিবলৈ যায় কেনেদৰে লিখিব ভাবক এবাৰ। আজিৰ পৰা 2021ৰ আগত কি হৈছিল? যীশুখ্ৰীষ্টৰ জন্ম, অৰ্থাৎ সেইখিনি সময় আছিল AD, এন্নো ডমিনি, ইয়েৰ অফ লৰ্ড। গতিকে আজিৰ পৰা 3021 বছৰ আগত কি হ'ব? 1000 BC, 1000 BC, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ 1000 বছৰ আগত। নিশ্চয় আজিৰ ভিডিঅ'টোত আপোনালোকে গম পালে যে কেনেকৈ আজি 2021টো আমি কাউণ্ট কৰিছোঁ, যে 2021টো ক'ৰ পৰা আহিছে, ক'ৰ পৰা, কোনটো ৰেফাৰেঞ্চ পইণ্টৰ পৰা আমাৰ হিচাপবোৰ হৈ আছে।